জীৱন সিংহ ডাঙৰীয়া কে এলৰ অধ্যক্ষ আৰু কে এলৰ অধ্যক্ষৰ সৈতে বিভিন্ন কে এলৰ নেতৃবৰ্গই কমতাপুৰ দাবীক লৈ দিল্লীত আলোচনা কৰিবৰ বাবে মূলসুঁতিলৈকে উভতি আহিছে। তাক মই আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক শুভেচ্ছাও মই জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকে ভালভাৱে শান্তি আলোচনা চলাই যাব পাৰে। আৰু কমতাপুৰক লৈ তেওঁলোকে যি আলোচনা কৰিব বিচাৰিছে, কমতাপুৰ ৰাজ্যক লৈ, তাতেও মোৰ পূৰ্ণ সমৰ্থন আছে। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যে আকাশত চাং পতা আৰু অমাৱস্যাৰ জোনাক ৰাতি আকাশেৰে উৰি যায় বগা হাতী, তেনেকুৱা আকাশেৰে বগা হাতী উৰি যোৱাৰ দৰে যদি আজিৰ দিনত কোনোবা কথা কয় যে কমতাপুৰ ৰাজ্য গঠন কৰিবৰ কাৰণে বেংগলৰ পৰা অংশ কাটি ল'ব, অসমৰ পৰা অংশ কাটি লৈ এক কমতাপুৰ ৰাজ্য গঠন কৰা হ'ব, সেয়া কিন্তু আজিৰ দিনত অবাস্তৱ। কমতাপুৰ ৰাজ্যৰ যি দাবী, কমতাপুৰৰ যি এক দাবীৰ সমস্যাৰ সমাধান হোৱাটো ময়ো বিচাৰোঁ আন্তৰিকতাৰে, কিন্তু ইয়াৰ বাস্তৱ চৰিত্ৰখিনি বা বাস্তৱ যিখিনি প্ৰেক্ষাপট সেইখিনিও আমি চাব লাগিব। আজিৰ দিনত বাস্তৱতাটো কি হ'ল যে নৰ্থ বেংগলৰ পৰা আজি ৱেষ্ট বেংগলৰ যিখিনি নৰ্থ বেংগল অঞ্চল, সেই নৰ্থ বেংগল অঞ্চলখিনিক এক টেৰিটৰিয়েল কাউন্সিল বা ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল প্ৰদান কৰি অসমৰ যি এক্সিষ্টিং কোচৰাজবংশী অট'নমাছ কাউন্সিল আছে বা কমতাপুৰ অট'নমাছ কাউন্সিল আছে, সেই অসমৰ কোচৰাজবংশী অট'নমাছ কাউন্সিল আৰু বেংগলৰ নৰ্থ বেংগলৰ যিখিনি কোচৰাজবংশী অধ্যুষিত অঞ্চল আছে, সেইখিনিক সাঙুৰি যদি এক কমতাপুৰ টেৰিটৰিয়েল কাউন্সিল বা কমতাপুৰ ইউনিয়ন টেৰিটৰি হিচাপে প্ৰদান কৰা হয়, তাত ক'বলগীয়া একো নাই। কিন্তু বি টি আৰকো সাঙুৰি লৈ অসমৰ পৰাও অঞ্চল কাটি লৈ বেংগলৰ পৰাও অঞ্চল কাটি লৈ এক কমতাপুৰ বৃহত্তৰ ৰাজ্য গঠন কৰা হ'ব, এই বুলি যোনে ভাবিছে, দৰাচলতে মই ক'লোৱেই যে অমাৱস্যাৰ মানে জোনাক ৰাতি আৰু আকাশেৰে উৰি যায় বগা হাতী, তেনেকুৱাই অবাস্তৱ কথা হ'ব। আৰু মই ইয়াৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে কোচৰাজবংশী জনগোষ্ঠীয় ভাইসমূহে, কোচৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহে বিভিন্ন দিনৰ বিভিন্ন সময়ত বহু দিনৰ পৰাই দশকৰ পৰা দশক ধৰি তেওঁলোকে কমতাপুৰ দাবী কৰি আহিছে। জাতিটোৰ স্বাভিমানৰ কাৰণে তেওঁলোকে আন্দোলন কৰি আহিছে, তাত আমাৰ সমৰ্থন থকাটো উচিত। কিন্তু তেওঁলোকে এটা কথা মনত ৰাখক, যেতিয়া বড়োলেণ্ডত 2014 চনত আৰু 2019 চনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচন হৈছিলে, এই 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত হীৰা হৰণীয়াই যেতিয়া অবড়ো বা অন্নাবড়ো সংগঠনৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিলে, তেতিয়া কিন্তু কোচৰাজবংশী জনগোষ্ঠীৰ লগতে বিভিন্ন অনাবড়ো বা নাথযোগী সংখ্যালঘু সংগঠনসমূহে এমছু ABMC সকলোৱে কিন্তু অবড়ো বুলি একেলগে নৱহৰণীয়া আৰু হীৰা হৰণীয়াক সমৰ্থন কৰিছিলে যে তেওঁলোকে একেলগে অবড়ো। কিন্তু আজিৰ দিনত চবতকৈ হাস্যকৰ এইটো হৈছে, ডাঙৰীয়াৰ লগতে কে এলৰ নেতৃবৰ্গই মূলসুঁতিলৈকে উভতি আহিছে, তেওঁক আদৰণি জনাবহে লাগিছিলে। কিন্তু অবড়ো বুলি কৈ থকা মানুহসকলে আজি কিন্তু নাথযোগী ছাত্ৰ সন্থাৰ নেতৃবৰ্গই, আজি কিন্তু সংখ্যালঘুৰ সংগঠনসমূহৰ নেতৃবৰ্গই, আজি বিভিন্ন অবড়ো নেতৃবৰ্গই কিন্তু কোচৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰক বিৰোধিতাহে কৰিছে। তো তেওঁলোকে যে 2014 চন আৰু 2019 চনত যে আমি একেলগে অবড়ো বা বড়ো জাতীয়তাবাদৰ পৰিপন্থাত গৈ বড়ো জাতীয়তাবাদৰ বিৰোধিতা কৰি তেওঁলোকে যে এক অবড়ো সংগঠন কৰি হীৰা হৰণীয়াক সমৰ্থন কৰিছিলে, সেই ইউনিটিটো এতিয়া ক'ত গ'ল? সেই ঐক্যতাটো এতিয়া অবড়ো সমূহৰ মাজত ক'ত গ'ল? দৰাচলতে আমাৰ মানুহে এতিয়া বুজি পাবলৈ সময় হ'ল যে আমি বড়ো ৰাজবংশী, ৰাভা, কছাৰী মূলৰ মানুহ আমি একে। আমাৰ চাঙত আহি কোনোবা তলফালেদি জুই লগাই দিব, আমাৰ চাঙত জুই লগাই দিয়াৰ পিছত আমি ধপধপকৈ আমি জঁপিয়াই মৰিম। কিন্তু আজি মূল চৰিত্ৰটো ওলাই পৰিছে। আজি যেতিয়া কমতাপুৰ দাবীৰ লৈ আলোচনা আগবাঢ়িব বুলি দিল্লীত বিভিন্ন বাতৰিত প্ৰকাশ পাইছে, আজি সংখ্যালঘু সংগঠনসমূহৰ নেতৃবৰ্গ, আজি নাথযোগী সংগঠনসমূহৰ নেতৃবৰ্গ, আজি ভাষিক সংখ্যালঘু সংগঠনসমূহৰ নেতৃবৰ্গই কিন্তু তাক ক্ষুদ্ধাৰ বিৰোধিতা কৰা বুলিহে আমি দেখিবলৈ সক্ষম হৈছোঁ। আনকি কিছু সংখ্যালঘু নেতাই, আনকি কিছু দাঁড়িয়ালাইতো এই বুলিও কৈছে যে কমতাপুৰ যদি ৰাজ্য গঠন কৰা হয় তেতিয়াহ'লে বোলে ব্লাড ছেড হ'ব। মই মিডিয়াত দেখিছোঁ, মই তথ্য প্ৰমাণো আছে, তেওঁলোকে কৈছে কমতাপুৰ ৰাজ্য যদি গঠন কৰা হয় তেতিয়াহ'লে ব্লাড ছেড হ'ব, অসমত ৰক্তাক্ত পৰিস্থিতি হ'ব। তো আপোনালোকৰ সেই ভাতৃত্ববোধ ক'ত গ'ল? যেতিয়া 2014 আৰু 2019 চনত আপোনালোকে একেলগে আমি অবড়ো বুলি কৈ নৱহৰণীয়াক নিৰ্বাচনত জিকাবৰ কাৰণে আপোনালোকে যেতিয়া যুঁজা চলাইছিলে, সেই স্পিৰিটটো এতিয়া ক'ত গ'ল? তো মই এতিয়া এটাই আহ্বান কৰিব বিচাৰিছোঁ কোচৰাজবংশী জনগোষ্ঠীয় ভাইসমূহক বা বিভিন্ন কোচৰাজবংশী সংগঠনৰ নেতৃবৰ্গক, যে আমিও বিচাৰোঁ, আমিও একে কছাৰী মূলৰ মানুহ, আমি বড়ো, হাজং, ৰাভা, সোণোৱাল, আমাৰ কোচৰাজবংশী ভাইসমূহ আমি সকলোৱে ইণ্ডো মংগোলীয় গোষ্ঠীৰ মানুহ, আমি একেই ট্ৰাইবেল মূলৰ মানুহ। তো
আমি মংগোলীয় গোষ্ঠীৰ যিহেতুৱে মানুহ আপোনালোকৰ কমতাপুৰ যি দাবী তাক আমাৰ সমৰ্থন আছে, আন্তৰিকতাৰে সম্পূৰ্ণভাৱে সমৰ্থন আছে। কমতাপুৰ ৰাজ্য বা কমতাপুৰ ৰাজ্যৰ যি দাবী তাক লৈ যদি কোনোবা আলোচনা হয় তাত আমাৰ বিৰোধিতা কৰিবলগীয়া পোনচাটো এষাৰো কথা নাই ক'বলৈ গ'লে। কিন্তু কথাটো হৈছে আপোনালোকে বাস্তৱ কথাখিনিও দেখিবলৈ অলপ সক্ষম হোৱাটো উচিত। আজিৰ দিনত যদি কোনোবা কয় যে কমতাপুৰ ৰাজ্য গঠন কৰা হ'ব, অসমৰ অঞ্চলৰ কেইখনমান জিলা কাটি লোৱা হ'ব, বিহাৰৰ কেইখনমান জিলা কাটি লোৱা হ'ব, বেংগলৰ কেইখনমান জিলা কাটি আনি অসম, বেংগল আৰু বিহাৰৰ কেইবাখন জিলা কাটি একেলগে মিলাই পিনে কমতাপুৰ ৰাজ্য গঠন কৰা হ'ব, তেতিয়াহ'লে কিন্তু ইয়াত দৰাচলতে আকাশত চাং পাতা কথা। আপোনালোকে বাস্তৱ চৰিত্ৰৰ কথা আপোনালোকে ভাবক। আজিৰ দিনত বাস্তৱ প্ৰেক্ষাপট এইটোৱেই যে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চলি আছে, অসমত এজন সুদক্ষ মুখ্যমন্ত্ৰীৰ নেতৃত্ব চলি আছে, এজন ডাইনেমিক CM, এজন সুযোগ্য সন্তান অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া অসমৰ মুখ্যমন্ত্ৰী। তো আপোনালোকে মমতা বেনাৰ্জীৰ যি স্বৈৰাচাৰী যি শাসন, তাতে যি প্ৰবঞ্চনা, তাতে যি বঞ্চনা, তাতে যি শোষণ, সেইখিনি নিষ্পেষিত ৰাইজে এতিয়া মাত মাতিবলৈ হ'ল। নৰ্থ বেংগলৰ পৰা অঞ্চলখিনি কাটি আনক, আৰু যিখিনি অসমত এতিয়া কমতাপুৰ অট'নমাছ কাউন্সিল আছে, য'ত গকুল বৰ্মন ডাঙৰীয়া আৰু হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই নেতৃত্ব দি আছে, সেই কমতাপুৰ অট'নমাছ কাউন্সিল আৰু নৰ্থ বেংগলৰ যিখিনি কোচৰাজবংশী অধ্যুষিত অঞ্চল আছে, সেইখিনিক সাঙুৰি আনি এখন গ্ৰেটাৰ ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল কৰা হওক, যিদৰে এতিয়া BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আছে। আৰু BTRক অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বা BTCক BTC হিচাপে থাকিবলৈ দিয়ক। আৰু আপোনালোকে ধুবুৰী, নৰ্থ বেংগল বা অবিভক্ত গোৱালপাৰা জিলাৰ কোকৰাঝাৰ, চিৰাঙক বাদ দি যিখিনি গোৱালপাৰা জিলাৰ অঞ্চল আছে, ধুবুৰীৰ অঞ্চল আছে, আৰু ধুবুৰী গোৱালপাৰাৰ লগতে একে বেল্টত একে লাইনত যদি আমি ক'বলৈ যাওঁ নৰ্থ বেংগলৰ যিখিনি অঞ্চল আছে, সেইখিনি সাঙুৰি এখন কমতাপুৰ অট'নমাছ কাউন্সিল কৰক, বৃহত্তৰ অট'নমাছ কাউন্সিল বা কমতাপুৰ টেৰিটৰিয়েল ৰিজন কৰক। তাত আমাৰ সম্পূৰ্ণভাৱে সমৰ্থন আছে। তাত আমাৰ এক পক্ষত ক'ব গ'লেও আমাৰ বিৰোধিতা কৰিবলগীয়া একো নাই।